কওকচোন ৰমেনদা, কিয় মাতিছিলে? কিয় মাতিছিলে মানে? তুমি জাষ্টিনৰ দৰে ল'ৰাটোৰ প্ৰেম কিহৰ কাৰণে প্ৰত্যাখ্যান কৰিলা? তোমাৰ ইমান সাহস নাই? মইতো চিঠিত সকলো কথা লিখিছোৱেই ৰমেনদা। তাক মোৰ বেয়া নালাগে, ভালেই লাগে। কিন্তু এইবোৰত মই এতিয়া সোমাবই নিবিচাৰোঁ। ভাল পোৱা বেয়া পোৱা কথা নহয়। তুমিতো কথাটো অকণমান এবাৰ হ'লেও দৰ কৰি ভাবি চাব লাগিছিলে। তুমি জানানে জাষ্টিনে তোমাক কিমান ভাল পায়? মই জানো ৰমেনদা, কিন্তু প্লিজ মই এইবিলাকত সঁচাই কৈছোঁ, মই এইবিলাকত একেবাৰে সোমাব নোখোজোঁ। আপুনি মোক প্লিজ জোৰ নকৰিব। মই তোমাক জোৰো কৰা নাই আৰু মই তোমাক সোমাব কৰা নাই। মই কেৱল কৈছোঁ তাৰ বন্ধুত্বৰ খাতিৰত যে তাৰ নিচিনা এটা প্ৰতিভাৱান ল'ৰা তুমি যদি এনেকুৱা যদি কৰা, তাৰ জীৱনটো জানো ধ্বংস হৈ নাযাব? সি এইমাত্ৰ জাষ্ট নিজৰ কেৰিয়াৰটো আৰম্ভ কৰিছেহে, আৰু তুমি যদি এতিয়া যদি তাক যদি তুমি তেনেকুৱা, এইটো বেয়া কথা হ'ব নহয়। তুমি অন্ততঃ তাৰ কথা অকণমান হ'লেও চিন্তা কৰি চাব লাগিছিলে ন? কি কথা ক'লে আপুনি? মই কাৰো জীৱন ধ্বংস কৰা নাই দেই। ধ্বংস কৰিছে বুলি কোৱা নাই, আৰু কৈছোঁহে কেনেবাকৈ এইটো ধ্বংস হৈ যাব পাৰে ন? আৰু তুমি জানানে তাৰ নিচিনা প্ৰতিভাৱান ল'ৰা আমাৰ এই কলেজতে নাই। তাৰ ভৱিষ্যত কিমান ব্ৰাইট তুমিতো জানাই। সেইটো পঢ়া শুনাতো ভাল। তাৰ নিচিনা যদি ল'ৰা এটা তুমি পোৱা, তোমাৰনো কি অসুবিধা আছে? তোমাৰতো ভালেই হ'ব। চাওক ৰমেনদা, মই আপোনাক সন্মান কৰোঁ, কিন্তু তাকে বুলি আপুনি যি ক'ব মই সেইটো মানি ল'ব নোৱাৰোঁ। ছোৱালী হ'ব বাৰু, কিন্তু মোৰ জীৱনৰ সিদ্ধান্ত মই নিজেই ল'ম। তোমাৰ জীৱনৰ সিদ্ধান্ত মই ল'ব খোজা নাই, আৰু তুমি নাভাবিবা যে মই তোমাক জোৰ কৰিছোঁ। মই কেৱল জাষ্টিনৰ বন্ধু হিচাপে আৰু তোমাৰ লগতে তোমাৰ শুভাকাংক্ষী হিচাপে কথাবোৰ একদম ক্লিয়াৰ কৰি দিবলৈ খুজিছোঁ। তুমি তাৰ সৈতে বন্ধু হিচাপে থাকা, শত্ৰু হিচাপে থাকা, সেয়া তোমাৰ কথা। লগতে জানাই মাক দেউতাক দুয়ো ভাল ব্যৱসায় কৰে, টকা পইচা তাহাঁতৰ একোৱেই অভাৱ নাই। সেইকাৰণে কৈছোঁ, তোমাৰ ভৱিষ্যতৰ কথা ভাবিহে কৈছোঁ। অকল তোমাক ভাবি চাবলৈহে কৈছোঁ। মই মোৰ সিদ্ধান্তটো দি দিব খোজা নাই। মই বহুত ভাবি চিন্তি সিদ্ধান্ত লৈছোঁ ৰমেনদা, আৰু সেইকাৰণে গোটেই চিঠিখন মই গোটেই কথা লিখিছোৱেই। আপুনি যদি ভাবে আকৌ এবাৰ পঢ়ি চাব চিঠিখন, তাতকৈ মই কি ক'ম? প্লিজ ৰমেনদা, মই নোৱাৰিম। আপুনি মোক একদমেই বেয়া নাপাব। তাৰমানে তুমি তাক য়েছ নোকোৱা? মই নোৱাৰিম। তুমি জানানে তুমি নকৰাৰ বাবে সি কিমান দুখ পাইছে মনত? কালি ৰাতিয়ে পৰা সি কান্দিয়ে আছে। ভাত পানীটো বাদেই দিলে। আনকি সি যোৱা ৰাতি মৰিবলৈকে ওলাইছিলে। বেট এখন লৈ হাতখন কাটেই, আৰু মইহে তাক কোনোমতে বচালোঁ। আৰু সেইবোৰ হোৱাৰ কাৰণে আজি তোমাৰ ওচৰলৈ আহিছোঁ। নহ'লে মোৰ কি গৰজ পৰিছে? কি? সি এনেকুৱা কাম কৰিছে? তুমি নাজানা তোমাক সি কিমান ভাল পায়। তোমাৰ বাবে যদি কোনোবা ল'ৰা এটা যদি এনেই কৈছোঁ আৰু দেই, বেয়া নাপাবা, যদি কেনেবা যদি মৃত্যু হয়, তুমি গোটেই জীৱন সুখে থাকিবলৈ পাৰিবা জানো? নোৱাৰিবা নহয়। সেইকাৰণে কৈছোঁ এতিয়াও সময় আছে, তুমি তাক অকল য়েছ কৰি দিয়া। কথাবোৰ ইমান দূৰলৈ আগবাঢ়ি নিনিব ৰমেনদা। মই এইবোৰত সোমাব নোখোজোঁ বছ। আৰু সি যে এনেকুৱা ধৰণৰ কাম কৰিব পাৰে মই কিন্তু ভবা নাছিলোঁ। মই কিন্তু তাৰ পৰা এই ধৰণৰ বস্তু কেতিয়াও এক্সপেক্ট নকৰোঁ। চোৱা, তুমি অলৰেডি তাৰ জীৱনত সোমালা যেতিয়া, আৰু তুমি ওলাই যাব নোৱাৰা। তুমি আহিলা যেতিয়া আহিলা, আৰু তোমাৰ কোনো ৰাস্তা নাই। তোমাৰ য়েছ কৰাৰ বাহিৰে কোনো ৰাস্তা নাই তোমাৰ। মই আহিছোঁ ৰমেনদা, মোৰ ক্লাছ আছে, বাই। ৰেবেকা, লাষ্ট শুনি যোৱা। তুমি যদি তাক য়েছ যদি নোকোৱা, কথা কিন্তু বহুত বেয়া হ'ব। তুমি এখন কলেজত ভৰি দিব নোৱাৰিবা। তোমাৰ কেৰিয়াৰ নহয়, তুমি যিটো কেৰিয়াৰ কথা কৈছা, তুমি কেৰিয়াৰ বনাম বুলি কৈছা। আমি যদি ইচ্ছা কৰোঁ নহয়, তোমাৰ কেৰিয়াৰ ধ্বংস কৰি দিম। সেইটোৱে তোমাক ক'লোঁ। কি ৰমেনদা, আপুনিও তেনে হ'ব পাৰে? হা? অলপ সঁচাই বেছিকৈ কৰিলে নেকি বাৰু? ৰমেন, তাই কি ক'লে? য়েছ ক'লেনে? মই জানো তই মেনেজ মাষ্টাৰ হয়, গতিকে মেনেজ মাষ্টাৰে যেতিয়া মেনেজ কৰিছে, মেনেজ হ'ব পাৰে নহয় জানো? নিশ্চয় য়েছে কৈছে নেকি?